আজি ৰবিবাৰ যিহেতু আজি মাছ আনিলে ৰাতিপুৱাই এইফালে মাছখিনি মই ধুবলৈ লৈছোঁ বোলো মাছখিনি জল্দি বনাই লওঁ যিহেতু আমি ৰাতিপুৱাৰ ভাত নাখাওঁ দুপৰীয়া সোনকালে খাওঁ সেইকাৰণে এইফালে মই বোলো মাছ ধোৱাত লাগি গ'লোঁ সোনকালে বোলো এইফালে আহি গ'লোঁ পাকঘৰত এইফালে মই মাছ ভাজি আছোঁ মাছখিনি বোলো আঞ্জা বনাব লাগিব যে সোনকালে দুপৰীয়াৰ ভাতখিনি খালে আৰু কামখিনি আজৰি হোৱা যায় এইফালে মোৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল এইফালে মাছ বিলাহী আলুৰ আঞ্জা তাৰপিছত এইফালে তিতা কেৰেলা ভাজি আৰু এইফালে মাছ ফ্ৰাই কৰি লৈছোঁ আজি এই চিম্পলকৈ এয়ে আছিল দুপৰীয়াৰ সাজত তাৰপিছত এইফালে আৰু গধূলি টাইমত মই জল্দি টিফিন বনাব আহি গ'লোঁ যিহেতু 8 বজাত টিফিন দিব লাগিব সেইকাৰণে আজি আৰু ৰুটিয়ে দিম বুলি ভাবিছোঁ যিহেতু ৰাতি আৰু ভাত দিয়া নাযায় তেনেকৈ তাৰপিছত ৰুটি এইফালে আলু কণী একেলগে ফ্ৰাই কৰি দিছোঁ তাৰপিছত এইফালে ময়ো খাই ল'লোঁ আইটোকো খাব দিলোঁ আমি টিফিন দিব যোৱাৰ আগতে খাই লৈ ৰেডি হৈ ল'লোঁ সোনকালে তাৰপিছত আৰু এইফালে মই খাই লৈ কিনে আমি এইফালে টিফিন দি ঘূৰিও আহিলোঁ এইফালে আইটোৱে দেখিছেনে চাইকেলখনকে টানি আছে তাই নিজে উঠি গৈছিল যোৱাতে আৰু আহোঁতে নিজে নামি লৈ চাইকেলখন ঠেলি আছে এইফালে তাইৰ যে কি ফূৰ্তি বাহিৰত আহিব পাই মানে ভিতৰত দিনটো সোমাই থাকে না বাহিৰত ওলালে তাইৰ বহুত বেছিয়ে ভাল লাগে এইফালে বতাহো মেলি আছিল সেইকাৰণে